मुसलपुराव एबसुआ मेट्रिक आरो गोजौसिन गेजेरारि आनजादाव मोजां नम्बर लानानै उथ्रिसारनाय फरायसाफोरखौ बरायदों। बाक्सा जिल्लानि मुसलपुराव दिनै एबसुआ बावैसो सान सिगां मेट्रिक आरो गोजौसिन गेजेरारि आनजादाव मोजां नम्बर लानानै उथ्रिसारनो हानाय फरायसाफोरखौ बरायो। बाक्सा जिल्ला एबसुनि आफादगिरि उमेश दैमारिनि आफादगिरि मासि लानानै सामलायनाय मेलाव मेट्रिक आरो गोजौसिन गेजेरारि आनजादाव उथ्रिसारनो हानाय फरायसाफोरनि गेजेराव बांसिन नम्बर मोननो हानाय 60 फरायसाफोरखौ बरायो। मेलाव आसाम सरकारनि मन्थ्रि उरखावगोरा ब्रह्मआ बाहागो लानानै फरायसाफोरखौ थांखिनानै थुलुंगाखां बिबुंथि लाखियो। एबसुनि बाक्सा जिल्ला आफादनि लेङाइ आफादगिरि रोमदोन बसुमतारिया बेखेवनाय मेलाव एबसुनि मिरु गाहाय नेहाथारि कनिन्द्र ब्रह्मआ फरायसाफोरखौ थुलुंगाखां होनो थाखाय बाक्सा जिल्ला एबसुआ आजावनाय हाबाफारिखौ बेखेवनानै सोलोंथायारि बिथिङाव जौगाथायनि थाखाय एबसुआ माखासे हाबाफारि लादों होननानै बिथाङा मिथिहोयो। बरायनाय हाबाफारियाव मेट्रिक आनजादाव मोजां नम्बर लानानै उथ्रिसारनाय 63 फरायसाफोरजों लोगोसे गोजौसिन गेजेरारि आनजादाव आरिमु आयदानि 11, बिगियान आयदानि 15 आरो फालांगि आयदानि 10 फरायसाफोरखौ आर'नाइ बिजाबनि थफ्लाजों बरायनाय जायो। बरायनाय हाबाफारियाव गसाइगाव बिएड फरायसालिमानि गोरायुं अजित बर', थुनलाइ आफादनि बारग' लेङाइ आफादगिरि दीपक कुमार बसुमतारिजों लोगोसे माखासे गागि सुबुंफोराबो बाहागो लादोंमोन। মানে উদ্যোগত এই বৰবৰীত মেট্ৰিক মানে পৰীক্ষাত মানে উত্তীৰ্ণ হ'ব পৰা ছাত্ৰ ছাত্ৰীৰ পৰা মানে টপ 10 বাছনি কৰি পেলাই টপ 10ত মানে পজিশ্যন মানে ল'ব পৰা ছাত্ৰ ছাত্ৰীসকলক মানে সম্বৰ্ধনা জনোৱা বা ৱেলকাম জনোৱা প্ৰগ্ৰাম আজি যে মানে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই যে ল'লে এই কাৰ্যসূচীটো মানে অতিকে মানে ভাল এটা কাৰ্যসূচী হৈছে। এইকাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বাক্সা জিলা এপছলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যেন এনেকুৱা কাৰ্যসূচীটো আগলৈ মানে লৈ যাওক। কাৰণ আজি এই অঞ্চল বা আমাৰ BTD অঞ্চলটো যিটো পিছপৰা অঞ্চল, এই আমাৰ এডুকেশ্যনেল যিটো পৰিৱেশ বা এডুকেশ্যনেল যিটো এৱেৰনেছ বা এডুকেশ্যনেল যিটো মটিভেশ্যন, এইটো আনিব হ'লে এনেকুৱা কাৰ্যসূচী বা এনেকুৱা এক্টিভিটিবিলাকটো আমাক লাগিব। এইকাৰণে আগন্তুক সময়ত এনেকুৱা প্ৰগ্ৰামটো হৈ থাকক বুলি মই অনুৰোধ কৰিছোঁ বা লৈ থাকক মানে মই বিচাৰিছোঁ। অকল মেট্ৰিক পৰীক্ষাত মানে উত্তীৰ্ণ হ'ব পৰা যিখিনি টপ 10 মানে বাছনি ওলাইছে মানে সম্বৰ্ধনা জনাইছে, এইটোও নহয় যে হায়াৰ ছেকেণ্ডেৰী এক্সামত ছায়েন্স কমাৰ্চ বা আৰ্টছত মানে যিখিনি উত্তীৰ্ণ হ'ব পাৰিছে তেওঁলোকৰ পৰা ফাৰ্ষ্ট ডিভিজনৰ পৰা টপ 10 বাছনি কৰি পেলাই তেওঁলোককো আজি সম্বৰ্ধনা জনোৱা হৈছে। এইবিলাক কাৰ্যসূচীটো অকল এই বাক্সাত নহয়, বিভিন্ন জেগাত মানে যদি ল'ব পাৰে তেতিয়াহ'লে ভাল হয়। কাৰণ আজিৰ যুগটো মানে কম্পিটিশ্যন, শিক্ষাৰ দিশত কম্পিটিশ্যন, বিজনেছৰ কম্পিটিশ্যন বা আমাৰ মানে ৰাজনৈতিক মানে যিটো কম্পিটিশ্যন বা আমাৰ অন্যান্য যিটো ইকনমিক যি কম্পিটিশ্যন বা আমাৰ সমাজ মানে গঢ়ি তোলাৰ যে মানে এক্টিভিটি, এইবিলাকতো আমি ভৱিষ্যতলৈ যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে আমাৰ গুণগত শিক্ষা লাগিব, আমাৰ ভেলু এডুকেশ্যন লাগিব, আমাৰ স্কিল এডুকেশ্যন লাগিব। কাৰণ আমি দেখিছোঁ যে BA পাছ কৰাৰ পিছত বা আমাৰ MA পাছ কৰাৰ পিছত বা কোনোবা MBBS পাছ কৰাৰ পিছত বেকাৰ হৈ থকা এনেকুৱাও মানে আমাৰ উদাহৰণ আছে। এইকাৰণে যিসকল মানে গ্ৰেজুৱেশ্যন হৈছে, যিসকল মানে মাষ্টাৰ্ছ মানে পাছ কৰিব পাৰিছে বা যিসকল প্ৰফেচনেল ডিগ্ৰী পাছ কৰিব পাৰিছে, তেওঁলোকে চৰকাৰী চাকৰি মানে নোপোৱাৰ কাৰণে যে বেকাৰ থাকিব লাগে এইটো নহয়, যে নিজেও ইয়াত মানে ছেল্ফ ইষ্টাব্লিছমেণ্ট মানে বনাই ল'ব পৰা এটা কোৱালিটি বা এটা স্কিল বা এটা মানে ভেলু, এইটো যেন মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে মানে বনাই ল'ব পাৰে। এইটোৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই অনুৰোধ কৰিম। অভিভাৱক, আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ শিক্ষক বা শিক্ষাগুৰুসকলকো মই অনুৰোধ কৰিছোঁ। কাৰণ আজিৰ যুগটো স্কিলটো মানে গুৰুত্ব দিয়ে, আজিৰ যুগটো মানে কোৱালিটিটো গুৰুত্ব দিয়ে, আজিৰ যুগটো মানে ভেলুটো গুৰুত্ব দিয়ে। এজন মানুহে যদি বা এজন ল'ৰাই যদি মাষ্টাৰ পাছ কৰাৰ পিছত বা গ্ৰেজুৱেট পাছ কৰাৰ পিছত অকল ডিগ্ৰী যদি মানে লৈ থাকে, তাৰ কেৰেক্টাৰ বা তাৰ মানে পাৰ্চনেলিটি বা তাৰ এটিটিউডটো যদি ভাল নহয়, তেতিয়াহ'লে তেওঁৰ মানে সফলতাটো মানে হয়তো মানে সম্ভৱ নহ'ব পাৰে। এইকাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিখিনি মানে ছ'চাইটি বা আমাৰ অভিভাৱক বা আমাৰ যিখিনি গাৰ্জেন, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবিলাকক যিটো স্কুল বিদ্যালয়লৈ পঠিয়াইছে, নজৰ ৰাখিব লাগিব যে আপোনালোকেও যে এই ল'ৰাৰ বা আপোনাৰ ল'ৰাৰ কেৰেক্টাৰবিলাক কেনেকুৱা মানে ডেভেলপ হৈ আছে বা এটিটিউডবিলাক কেনেকুৱা মানে ডেভেলপ হৈ আছে বা আমি লৈ থাকিম, এইখিনি কৈছোঁ।